এই মুহূৰ্তত কেনে যখন দৰ্শকসকলে দিব বিচাৰিছে এক গুৰুত্বপূৰ্ণ খবৰ। তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাতে ৰঙিয়াত আটক এজন ড্ৰাগছ সৰবৰাহকাৰী। বৃহস্পতিবাৰে ৰঙিয়াৰ ইকো পাৰ্কত আৰক্ষীৰ অভিযানত আটক কৰা হৈছে আব্দুল কাদিৰ ওৰফে মিথুন নামৰ এইজন ড্ৰাগছ সৰবৰাহকাৰী যুৱকক। আৰক্ষীয়ে মিথুন নামৰ এইজন যুৱকৰ পৰা উদ্ধাৰ কৰিছে 9টাকৈ ড্ৰাগছ কণ্টেইনাৰ টোপোলা। তেওঁৰ পৰা ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত ব্যৱহৃত এখন 4চকীয়া বাহনো জব্দ কৰিছে ৰঙিয়া আৰক্ষীয়ে। সম্প্ৰতি ৰঙিয়া আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনক। আমি পুনৰবাৰ কেনিউজ অসমৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাতে ৰঙিয়াত আটক ড্ৰাগছ সৰবৰাহকাৰী। বৃহস্পতিবাৰে ৰঙিয়াৰ ইকো পাৰ্কত আৰক্ষীৰ অভিযানত আটক কৰা হৈছে আব্দুল কাদিৰ ওৰফে মিথুন নামৰ এইজন ড্ৰাগছ সৰবৰাহকাৰী যুৱকক। আৰক্ষীয়ে মিথুন নামৰ এই যুৱকজনৰ পৰা উদ্ধাৰ কৰিছে 9টাকৈ ড্ৰাগছ কণ্টেইনাৰৰ টোপোলা। তেওঁৰ পৰা ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত ব্যৱহৃত এখন 4চকীয়া বাহনো জব্দ কৰিছে ৰঙিয়া আৰক্ষীয়ে। সম্প্ৰতি ৰঙিয়া আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ধৃত ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনক।